হেল্ল' বন্ধুসকল, আমি স্বাধীন ভাৰতৰ নাগৰিক হোৱাৰ বাবে আমি আমাৰ দেশৰ যিকোনো ঠাইত কোনো বাধা নোহোৱাকৈ যাব পৰা অধিকাৰ আমাক আমাৰ সংবিধানে দিছে। এনে কিছু ঠাই আছে য'ত যাবৰ বাবে আমাৰ পাছ বনোৱাৰ দৰকাৰ। ইয়াৰ কাৰণে সামান্য কিছুমান ডকুমেণ্টছ দি আমি সেই পাছ বনাব পাৰোঁ, যেনে অৰুণাচল, মিজোৰাম, নাগালেণ্ড ইত্যাদিৰ কথা ক'ব পাৰি। কিন্তু আপুনি জানেনে, আমাৰ ভাৰতত এনে কিছু ঠাই আছে যি ঠাইত ভাৰতীয় প্ৰৱেশ সম্পূৰ্ণ নিষেধ। হয় বন্ধুসকল, ভাৰতৰ এনে কিছু ঠাই আছে যি ঠাইত বিদেশীয়ে যাব পাৰিব, কিন্তু ভাৰতীয়সকলে যোৱা সম্পূৰ্ণ মানা। বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি ভাৰতৰ 10খন এনে ঠাইৰ বিষয়ে কথা পাতিম যি ঠাইত ভাৰতীয়সকলৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষেধ। নমস্কাৰ বন্ধুসকল, মই সীমান্ত নজনা কথা মোৰ চেনেলটোলৈ স্বাগতম, য'ত আমি জানো কিছু নজনা কথা। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো দবাই অল ছিলেক্ট কৰি লওক, যাতে এনেধৰণৰ ভিডিঅ' সকলোতকৈ আগত আপুনি চাবলৈ পায়। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফৰেনাৰ অনলি বিচ ইন গোৱা। হলিডেৰ বাবে গোৱা হ'ল আমাৰ সকলোৰে পচন্দৰ ঠাই, কিন্তু ইয়াৰ কিছুমান এনে সাগৰৰ পাৰ আছে য'ত ভাৰতীয়সকলৰ প্ৰৱেশ সম্পূৰ্ণ নিষেধ। কাৰণ সেই সাগৰৰ পাৰত থকা ৰেষ্টুৰেণ্ট আৰু সাগৰৰ পাৰৰ মালিকসকলে নিজৰ বিদেশী আলহীসকলক আমাৰ দেশৰ মানুহৰে বেয়া চকুৰ চাৱনি আৰু অভদ্ৰ ব্যৱহাৰৰ পৰা বচাবলৈ এই নিয়ম বান্ধি দিছে। তেওঁলোকৰ মতে বিদেশী মহিলাসকলৰ সৰু সৰু কাপোৰ পিন্ধা দেখি ভাৰতীয়সকলে যাতে তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰিব নোৱাৰে, সেইবাবেহে এই সাগৰৰ পাৰসমূহত ভাৰতীয় মানুহৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষেধ কৰি ৰাখিছে। নম্বৰ 2, পুডুচেৰীৰ ফৰেনাৰ অনলি বিচ। পুডুচেৰী আমাৰ ভাৰতৰ এখন সৰু কিন্তু সুন্দৰ চহৰ য'ত বহু পৰ্যটক আহে। গোৱাৰ নিচিনা পুডুচেৰীতো ফৰেনাৰ অনলি বিচ আছে, যি ঠাইত গোৱাৰ নিচিনাই ভাৰতীয়সকলৰ প্ৰৱেশ নিষেধ, কাৰণ সেই একেটাই। নম্বৰ 3, ৰেড ললিপপ হোষ্টেল চেন্নাই। ৰেড ললিপপ হোষ্টেল চেন্নাইত থকা এটা আন্তঃৰাষ্ট্ৰীয় হোটেল, যি ঠাইত ভাৰতীয় যাত্ৰীসকলৰ প্ৰৱেশ নিষেধ। এই হোটেলত প্ৰৱেশ কৰিবলৈ আপুনি পাছপোৰ্ট দেখুৱাব লাগিব। এইখন হোটেল প্ৰথমবাৰ ভাৰত ভ্ৰমণত অহা বিদেশীসকলৰ সেৱাত বনোৱা চেন্নাইৰ বিশেষ হোটেলৰ ভিতৰত এখন। এই হোটেলখনৰ পলিচি হ'ল ন' ইণ্ডিয়ান পলিচি। অৱশ্যে বিদেশী পাছপোৰ্ট থকা ভাৰতীয়সকলেও এই হোটেলত থকাৰ অনুমতি পায়। নম্বৰ 4, ফ্ৰী কৌশল কেফে কৌশল। কৌশলৰ ফ্ৰী কৌশল কেফে হিমাচলৰ কুল্লু জিলাৰ কৌশল গাঁৱত আছে। এই ঠাই ভাৰতৰ এনে ঠাইৰ ভিতৰত যি ঠাইত ভাৰতীয়সকলৰ প্ৰৱেশ নিষেধ। এই কথাটো তেতিয়া পোহৰলৈ আহে যেতিয়া এই কেফেৰ মেনেজাৰে ভাৰতীয় গ্ৰাহকসকলক মেনু কাৰ্ড দিয়াত মানা কৰিছিল আৰু ইজৰাইলসকলক আলপচন্দৰে। পাছত ইয়াৰ মেনেজাৰে এই কথাৰ ওপৰত এই কথা কয় যে তেওঁৰ মুড ভাল নাছিল কাৰণে তেওঁ সেই সময়ত ভাৰতীয় গ্ৰাহকসকলক এনে ব্যৱহাৰ কৰিছে বুলি তেওঁ জনায়। কিন্তু এই কেফেত এনে বহু ঘটনা ঘটিছে যি এই কথা প্ৰমাণ কৰে যে এই কেফেত ভাৰতীয়সকলৰ প্ৰৱেশ নিষেধ। নম্বৰ 5, বোৰ্ডলেণ্ড হোটেল চেন্নাই। চেন্নাই বোৰ্ডলেণ্ড হোটেলৰ কথা সেই সময়ত পোহৰলৈ আহে যেতিয়া 2010ত কিছু ভাৰতীয়ই কমপ্লেইন কৰে যে তেওঁলোকক সেই হোটেলত ৰুম দিয়াত হোটেলৰ মেনেজাৰে মানা কৰি দিছিলে। তেওঁলোকে ইয়াকো জনায় যে এই হোটেলত ৰুম দিবলৈ মেনেজাৰে বিদেশী পাছপোৰ্ট বিচাৰে। নম্বৰ 6, য়োনো ইন হোটেল বেংগলোৰ। বৰ্তমান এই হোটেল বন্ধ। 2014 চনত গ্ৰেট বেংগলোৰ চিটি কৰ্পৰেশ্যনে ইয়াক বন্ধ কৰি দিয়ে। কিন্তু যেতিয়া এই হোটেলখন চলি আছিল, ই মাত্ৰ জাপানীসকলৰ বাবে আছিল, কোনো ভাৰতীয় প্ৰৱেশ ইয়াত নিষেধ আছিল। অৱশ্যে এই ভেদভাৱেই হ'ল ইয়াৰ মূল কাৰণ এই হোটেলটোৰ বন্ধ হোৱাৰ। নম্বৰ 7, ৰাছিয়ান কলনী কুন্দনকুলম। ৰিপৰ্টৰ অনুসৰি কুন্দনকুলমৰ পৰমাণু শক্তি পৰিযোজনাৰ ওচৰত এখন ৰাছিয়ান কলনী আছে য'ত ভাৰতীয়সকলৰ প্ৰৱেশ নিষেধ। সেই কলনী কেৱল বিজুলী পৰিযোজনাত কাম কৰা ৰাছিয়ান নাগৰিকসকলৰ কাৰণে। ইয়াৰ ক্লাব হাউচ, হোটেল আৰু গড় আদিত ভাৰতীয়সকলৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষেধ। নম্বৰ 8, লক্ষদ্বীপৰ কিছু দ্বীপপুঞ্জ। বিদেশীসকলৰ লগতে ভাৰতীয়সকলকো লক্ষদ্বীপ যাবলৈ পাৰ্মিটৰ আৱশ্যক, কিন্তু ইয়াৰ কিছু এনে দ্বীপপুঞ্জ আছে যি দ্বীপসমূহত মাত্ৰ বিদেশীসকলে যাব পাৰে, যেনে আগান্তি, কদমত ইত্যাদি। অৱশ্যে ভাৰতীয়সকলে ইয়াৰ কিছু দ্বীপপুঞ্জলৈ যাব পাৰে, যেনে মিনিকয়া, আমানি নিচিনা দ্বীপত অৱশ্যে ভাৰতীয়সকলে যাত্ৰা কৰিব পাৰিব। নম্বৰ 9, চোকৰা ৰৈখান ৰেষ্টুৰেণ্ট আহমেদাবাদ। এই ৰেষ্টুৰেণ্টখন জাপানীজ ৰেষ্টুৰেণ্ট হয়। ইয়াৰ মালিক ভাৰতীয় যদিও ইয়াত ভাৰতীয়সকলৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষেধ।
তেওঁৰ মতে জাপানীজ মানুহসকলক ৱেষ্ট ইণ্ডিয়ানসকলে আচৰিত দৃষ্টিৰে চোৱাৰ বাবে সেই জাপানীজ আলহীসকলৰ বহুত অসুবিধা হয়। সেইবাবে ইয়াত এই ৰেষ্টুৰেণ্টত ভাৰতীয়সকলৰ প্ৰৱেশ তেওঁ নিষেধ ৰাখিছে। নম্বৰ 10 নুৰবলিংকা কেফে ধৰ্মশালা হিমাচল প্ৰদেশ। নুৰবলিংকা কেফে আচৰিত মনোমোহক দৃশ্যলগীয়া এটি সুন্দৰ কেফে, কিন্তু ইয়াত ভাৰতীয়সকলৰ প্ৰৱেশ নিষেধেই নহয়, ভাৰতীয়ৰ নিচিনা দেখা মানুহৰো প্ৰৱেশ নিষেধ কৰি ৰাখিছে। বন্ধুসকল, এই 10খন ঠাই হ'ল ভাৰতৰ এনে 10খন ঠাই য'ত ভাৰতীয়সকলৰ প্ৰৱেশ সম্পূৰ্ণ নিষেধ। এই ঠাইকেইখনৰ ওপৰত আপোনালোকৰ মতামত কি? এই ঠাইকেইখনত যে ভাৰতীয়সকলৰ প্ৰৱেশ নিষেধ কৰি ৰাখিছে, এইটো ভাল কৰিছে নে বেয়া কৰিছে? কমেণ্ট কৰি জনাওক। চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ এনেধৰণৰ মই ভিডিঅ' বনাই থাকোঁ। ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে নমস্কাৰ এণ্ড গুড বাই।